কুশলে আছেনে ছাৰ? আজি প্ৰথমবাৰৰ বাবে কুশল বাৰ্তা সুধিছোঁ। আপোনাক ভাল পাবলৈ ধৰিছোঁ। মই এটা সাধাৰণ মানুহ। মোৰ ভাল পোৱা বেয়া পোৱা আপোনাৰ বাবে হাতৰ মূল্যহীন। কিছুদিন আগলৈকে মই আপোনাক বেয়া পাই আছিলোঁ। আপোনাৰ কথাবোৰত পোৱা নাছিলোঁ আপোন গুণ। কৰোণাক ধন্যবাদ। কৰোণাই আপোনাৰ প্ৰেমত পেলালে। হাতত হেংদাং লৈ আপুনি যুদ্ধক্ষেত্ৰত। আপোনাৰ প্ৰত্যেকটো শব্দত, আপোনাৰ প্ৰত্যেকটো বাক্যত মৰহিব ধৰা আশাবোৰ ফুলি উঠে অসমীয়াৰ বুকুত। অসহায় চকুৰ চাৱনিবোৰত, হেতা পৰা দুটি ওঠত, পৰাজয়ৰ ক্ষণ গণি থকা মনবোৰত মিঠা গানৰ সুৰ এটি ভাঁহি উঠে। ইউহানে মেলি দিয়া বিষাক্ত বতাহ যাক বিয়পিছে। ইটালীয়ে হওক, আমেৰিকাই হওক, যুঁজি আছে দেশ, মহাদেশ, যুঁজি আছে লাখ লাখ স্বাস্থ্যকৰ্মী, প্ৰশাসন। ৰাস্তাৰ কাষত পৰি ৰোৱা মৃতদেহবোৰে, ট্ৰাকে ট্ৰাকে কঢ়িয়াই নিয়া মৃতদেহবোৰে, মৃত্যুসজ্জাত পৰি ৰোৱা ৰোগীবোৰে, দীঘল উশাহ এৰি দিয়া চিকিৎসকবোৰে, ICU কক্ষৰ উচুপনিবোৰে আঁকি দিয়ে এখন জীয়া ছবি। আমি কিমান অসহায়। তথাপিও আপুনি যুঁজি আছে। আপোনাৰ বাক্যৰে গাঁঠিছে মনোবলৰ মালা। কি দিন, কি ৰাতি, কি ৰ'দ, কি বৰষুণ। আপোনাৰ গতি চিৰন্তন। আপোনাৰ শব্দত বিচাৰি নাপাওঁ ভাগৰ, আপোনাৰ চকুত বিচাৰি নাপাওঁ অসহায় চাওঁ। আপুনি যুঁজি থাকক ছাৰ। আপুনি যুদ্ধৰ সেনাপতি আৰু মই এগৰাকী নগণ্য সৈনিক। যুঁজি আছো, যুঁজি থাকিম। ভাগৰবোৰক হৰুৱাই, বিশ্বাসৰ নিচা নুৰুৱাই শেষ হাঁহি মাৰক আপুনি। আৰু মই বজাম হাত তালি আপোনাৰ বাবে অবিৰাম। কুশলে থাকক আপুনি আৰু আমাৰ সোণৰ অসমখনি।